বিশেষ দিন। এই দিনটোত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হ'ব। আমাৰ যিটো বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন হৈ গ'ল, বাৰ্ষিক খেল সপ্তাহ হৈ গ'ল। এই বাৰ্ষিক খেল সপ্তাহত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে তেওঁলোকক আজি বঁটা প্ৰদান কৰা হ'ব। আৰু যিসকলে বঁটা পাবলৈ সক্ষম হোৱা নাই তেওঁলোকলৈ মোৰ আগলৈ শুভেচ্ছা থাকিল। তেওঁলোকে যাতে আগলৈ ভাল খেল খেলি বঁটা ল'বলৈ যাতে সক্ষম হয়। গৌৰৱান্বিত অনুভৱ কৰোঁ আৰু এই সুবিধাসমূহ প্ৰগতিশীল শিক্ষকসকলে 2008 বৰ্ষৰ পৰা দি আহিছে কাৰণে মই প্ৰগতিশীল শিক্ষকসকলৰ ওচৰত চিৰঋণী হৈ থাকিম। ইমান ভাল এটা সুবিধা মোক দিছে, মই বিশেষ নকওঁ। 2024 বৰ্ষৰ বঁটা পোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ হিয়া ভৰা অভিনন্দন জনাইছোঁ, মৰম যাচিছোঁ, আশীৰ্বাদ দিছোঁ। খুব ভাল হওক, ভৱিষ্যতে আৰু ভাল ৰিজাল্ট, ভাল ফলাফল কৰা তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। মোৰ দেউতাকে পঢ়া শুনা কৰা ল'ৰা ছোৱালীক আচলতে খুব ভাল পাইছিল, সকলোৱে জানে, খুব ভাল পাইছিল। সমষ্টিত যদি অঞ্চলত কাৰোবাৰ ভাল ৰিজাল্ট হয় আগতে যায়, তেওঁ যাই পেলাই দেউতাই যায়, মিঠাই খাবলৈ যায়, আশীৰ্বাদ দিবলৈ যায়। গতিকে নিজেও যথেষ্ট পঢ়া শুনা কৰিছিলে আৰু পঢ়া শুনা কৰা ল'ৰা ছোৱালীকো খুব ভাল পাইছিল। গতিকে তেনেকুৱা এজন মহান শিক্ষাবিদৰ নামত মই কিবা এটা ওচৰত কৰি পেলাই তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাব পাৰিছিলে মই নিজকে ধন্য মানিছোঁ। বিশেষ নকওঁ, এইখিনি কৈ মই মোৰ ধন্যবাদ। বাইদেউ ধন্যবাদ জনাইছোঁ। তেখেতৰ ওচৰত আমি সদায় মহোদয়ৰ প্ৰতিবেদনত প্ৰায় 500ৰ অধিক ছাত্ৰ ছাত্ৰী আছে, প্ৰায় 30 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ সমৃদ্ধ এই বৃহৎ বিদ্যালয় পৰিয়াল আজিৰ বিশ্বত শিক্ষাৰ বাণিজ্যিকীকৰণৰ যুগত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰিপূৰ্ণ এখন, কিমান সংখ্যক শিক্ষক শিক্ষয়িত্ৰীৰ সমৃদ্ধ এটি